বেসিক লাইফ সাপোর্টৰ মডিউলত আপোনালোকক স্বাগতম। এই মডিউলত আমি নিম্নলিখিত বিষয়সমূহ শিকিম। আমি শিকিম বেসিক লাইফ সাপোর্ট অৰ্থাৎ BLSৰ পৰিচয়, শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা, সাইনোসিস, কৃত্ৰিম শ্বাস-প্ৰশ্বাস, ফৰেন বডি এয়াৰৱে অবষ্ট্ৰাকশন বা FBAO, হাৰ্ট এটেকৰ বিপদ সংকেত, কাৰ্ডিঅ'পালমোনাৰী ৰিসাসিটেশন বা CPR। আমি আঘাতপ্ৰাপ্ত ব্যক্তিক বেসিক লাইফ সাপোর্ট যোগান ধৰাত স্বেচ্ছাসেৱকৰ ভূমিকাৰ সম্পৰ্কে শিকিম। এই মডেলৰ শেষলৈকে আপুনি কৰিব পাৰিব: আংশিক বা সম্পূৰ্ণ ওপৰৰ বায়ুপথৰ বাধাৰ কাৰণ নিৰ্ধাৰণ কৰা, ফৰেন বডি এয়াৰৱে অবষ্ট্ৰাকশন থকা আৰু নথকা প্ৰাপ্তবয়স্ক, শিশু আৰু কেঁচুৱাৰ বাবে উদ্ধাৰ শ্বাস-প্ৰশ্বাসৰ প্ৰদৰ্শন কৰা, প্ৰাপ্তবয়স্ক, শিশু আৰু কেঁচুৱাৰ বাবে কাৰ্ডিঅ'পালমোনাৰী ৰিসাসিটেশন বা CPR প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰা, প্ৰাপ্তবয়স্কৰ বাবে দুজন উদ্ধাৰকাৰী কাৰ্ডিঅ'পালমোনাৰী ৰিসাসিটেশন বা CPR প্ৰদৰ্শন কৰা আৰু স্বেচ্ছাসেৱকৰ ভূমিকা ব্যাখ্যা কৰা। আঘাতপ্ৰাপ্ত ব্যক্তিক মগজুৰ কোষসমূহক অপৰিৱৰ্তনীয় ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ বেসিক লাইফ সাপোর্ট আৰু কাৰ্ডিঅ'পালমোনাৰী ৰিসাসিটেশন দিয়া হয়। বেসিক লাইফ সাপোর্ট আৰু কাৰ্ডিঅ'পালমোনাৰী ৰিসাসিটেশন হৈছে সেই প্ৰক্ৰিয়া য'ত এজন ফাৰ্ষ্ট ৰেছপন্ডাৰ আঘাতপ্ৰাপ্ত ব্যক্তিক স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰে য'তলৈকে এমাৰ্জেন্সি চিকিৎসা সেৱা বা উন্নত যত্নৰ ব্যৱস্থা উপস্থিত নহয়। BLS হৈছে চিকিৎসাৰ এটি স্তৰ যি জীৱন সংকটজনক ৰোগ বা আঘাতপ্ৰাপ্ত ব্যক্তিক হাস্পতালত সম্পূৰ্ণ চিকিৎসা লাভ কৰাৰ পৰ্যন্ত প্ৰদান কৰা হয়। এই সেৱা প্ৰশিক্ষিত চিকিৎসাকৰ্মী যেনে এমাৰ্জেন্সি মেডিকেল টেকনিচিয়ান, পেৰামেডিক্স আৰু যোগ্য ব্যক্তিৰ দ্বাৰা প্ৰদান কৰা হ'ব পাৰে। এতিয়া আমি মানুহৰ শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থাৰ বুজি লওঁ আহক। মানুহৰ শ্বাস-প্ৰশ্বাস ব্যৱস্থা চাৰিটা উপাদানেৰে গঠিত। এইবোৰ হ'ল বায়ুপথ, যি ওপৰ আৰু তলৰ অংশৰে গঠিত, মগজুৰ শ্বাস-প্ৰশ্বাস কেন্দ্ৰক সামৰি লোৱা এটা স্নায়ুপেশী ব্যৱস্থা, শ্বাস-প্ৰশ্বাসজনিত পেশী আৰু দুয়োটাকে সংযোগ কৰা স্নায়ু, এলভিঅলি, যিবোৰ হৈছে কেপিলাৰী আৰু ধমনী, কেপিলাৰী আৰু হীৰাৰে আগুৰি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বায়ুৰ মোনা। এলভিঅলিবোৰ কেপিলাৰীৰে আবদ্ধ থাকে। মগজুৱে থৰাক্স আৰু ডায়াফ্ৰামৰ মাচলসমূহলৈ স্নায়ুৰ সংকেত পঠিয়ায়, যাৰ ফলত আমি শ্বাস লওঁ। প্ৰতি শ্বাস গ্ৰহণৰ সৈতে বায়ুপথৰ মাজেৰে লাংছৰ এলভিঅলিলৈ যোৱা হয়, য'ত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বিনিময় হয়। শ্বাস-প্ৰশ্বাসৰ প্ৰণালীৰ সৈতে পৰিসঞ্চালন প্ৰণালীয়ে জীৱনৰ বাবে প্ৰয়োজনীয় অক্সিজেন যোগান ধৰাৰ লগতে শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড আঁতৰাই দিয়ে। এজন ব্যক্তিৰ শ্বাস-প্ৰশ্বাস পৰীক্ষা কেনেকৈ কৰিব আমি জানো আহক। শ্বাস-প্ৰশ্বাসৰ উপস্থিতি পৰীক্ষা কৰিবলৈ আমি লুক, লিচেন, ফিল বা LLF পদ্ধতি অনুসৰণ কৰোঁ। এতিয়া আমি যথেষ্ট, অযথেষ্ট আৰু অনুপস্থিত শ্বাস-প্ৰশ্বাসৰ বিষয়ে শিকো। প্ৰতিটো প্ৰকাৰৰ বিষয়ে বেছি জানিবলৈ ক্লিক কৰক। যথেষ্ট বা পৰ্যাপ্ত উশাহ-নিশাহ হ'ল যেতিয়া প্ৰতিটো উশাহৰ লগে লগে বুকু আৰু পেটৰ সঠিক উত্থান-পতন হয়। মুখ বা নাকৰ পৰা বায়ু ওলাই অহাৰ শুনা আৰু অনুভৱ কৰিব পাৰি। উশাহ-নিশাহ অনাশয়ে হয় আৰু উশাহ-নিশাহ পৰ্যাপ্ত হাৰত হয়। অযথেষ্ট উশাহ-নিশাহ হ'ল যেতিয়া বুকু আৰু পেটৰ অপৰ্যাপ্ত উত্থান-পতন, উশাহ-নিশাহত বুদবুদ, ৰেল, ষ্ট্ৰাইডাৰ, হুইচেল বজোৱা ইত্যাদিৰে কোলাহল হয়। শ্বাস-প্ৰশ্বাসৰ প্ৰচেষ্টা বৃদ্ধি, সাইনোসিস বা ছালৰ ৰং নীলা হোৱা, অপৰ্যাপ্ত সাৰ আৰু মানসিক অৱস্থা পৰিৱৰ্তন ঘটে। অনুপস্থিত উশাহ-নিশাহ হ'ল যেতিয়া বুকু বা পেটৰ কোনো গতি নাথাকে। মুখ বা নাকৰ পৰা ওলাই যোৱা বায়ু শুনা আৰু অনুভৱ কৰা নাযায়। ইয়াৰ পিছত সাইনোসিস কি সেইটো বুজি লওঁ আহক। তেজ আৰু কোষসমূহত অক্সিজেনৰ অভাৱ হোৱা, স্কিন আৰু মকাছ মেম্ব্ৰেনছৰ নীলা ৰং হোৱাটোৱেই হৈছে সাইনোসিস। এই অৱস্থাৰ কাৰণ হ'ব পাৰে ৰোগীয়ে অক্সিজেন কম হোৱা পৰিৱেশত উশাহ লোৱা, অসুস্থতা বা শ্বাস-প্ৰশ্বাসজনিত আঘাত বা বায়ুপথত বাধাগ্ৰস্ত হোৱা।
ওঠ, কাণ আৰু নাকৰ ফুটা বা নখৰ তলত সাইনাইটিছ অধিক সহজে লক্ষ্য কৰিব পাৰি। হেড টিল্ট, চিন লিফ্ট আৰু জ থ্ৰাষ্ট হৈছে বায়ুপথ মুকলি কৰাৰ বাবে ব্যৱহাৰ কৰা দুটা কৌশল। অধিক জানিবলৈ প্ৰতিটো কৌশলত ক্লিক কৰক। বায়ুপথ মুকলি কৰাৰ বাবে হেড টিল্ট, চিন লিফ্ট হৈছে এটা পদ্ধতি। মূৰ, ডিঙি বা মেৰুদণ্ডৰ আঘাতৰ সন্দেহ হ'লে এই পদ্ধতি ব্যৱহাৰ নকৰিব। এই পদ্ধতিৰ প্ৰক্ৰিয়া চাওঁ আহক। ৰোগীক মুখ ওপৰলৈ শুই থকা অৱস্থাত ৰাখক। ৰোগীৰ কান্ধত ধৰি মূৰৰ ফালে আঁঠু লৈ থাকিব। এখন হাত কপালত ৰাখক আৰু আনখন হাতৰ আঙুলিৰ মূৰবোৰ ৰোগীৰ জ্বৰ হাড়ৰ অংশৰ তলত ৰাখক। জাটোক সহায় কৰি থুতৰিটো ওপৰলৈ তুলি লওক আৰু একে সময়তে মূৰটো কিমান পাৰি পিছলৈ হেলনীয়া কৰক। শিশু আৰু কিশোৰসকলৰ বাবে তেওঁলোকক স্লিপিং পজিশ্যনত ৰাখক। অধিক বঢ়াই নিদিব। হেড টিল্ট, চিন লিফ্ট কৰাৰ সময়ত ল'বলগীয়া কিছুমান প্ৰয়োজনীয় সাৱধানতা আগবঢ়োৱা হ'ল। ৰোগীৰ মুখখন সদায় অলপ খোলা ৰাখিব লাগে। ৰোগীৰ তলৰ ওঠটো তললৈ ধৰি ৰাখিবলৈ বুঢ়া আঙুলিটো ব্যৱহাৰ কৰক। ৰোগীৰ থুতৰিৰ তলৰ সফ্ট টিছুত কেতিয়াও খান্দিব নালাগে। বায়ুপথ মুকলি হ'লে উশাহ নিশাহ পৰীক্ষা কৰক। লুক, লিচেন আৰু ফিল কৰক। যদি ৰোগীয়ে উশাহ নিশাহ লোৱা নাই তেন্তে কৃত্ৰিম বায়ু চলাচল আৰম্ভ কৰক। যদি বায়ু চলাচল কৰিব নোৱাৰে তেন্তে ধৰি লওক বায়ুপথ বাধাগ্ৰস্ত। জ থ্ৰাষ্ট হৈছে একমাত্ৰ কাৰ্য যি অচেতন ৰোগীৰ যাৰ মূৰ, গলা বা মেৰুদণ্ডৰ আঘাতৰ সন্দেহ কৰা হয়। প্ৰক্ৰিয়াটো চাওঁ আহক। ৰোগীক মুখ ওপৰলৈ শুই থকা অৱস্থাত ৰাখক। ৰোগীৰ মূৰৰ ওপৰত আঁঠু লৈ থাকিব লাগে। ৰোগীয়ে শুই থকা ঠাইত ৰোগীৰ মূৰৰ কাষত এলব' দুটা ৰাখক। দুয়োখন হাত ৰোগীৰ মূৰৰ দুয়োফালে ৰাখক। ৰোগীৰ জ্বৰ কোণটো দুয়োফালে ধৰি লওক। কেঁচুৱা বা শিশুৰ বাবে 2টাৰ পৰা 3টা আঙুলি ব্যৱহাৰ কৰিব লাগে। দুয়ো হাতেৰে জটো আগলৈ ওপৰলৈ লৈ যাবলৈ লিফ্টিং মোচন ব্যৱহাৰ কৰক। প্ৰয়োজন হ'লে বুঢ়া আঙুলি ব্যৱহাৰ কৰি ৰোগীৰ মুখখন অলপ খোলা ৰাখক। যদি বায়ুপথ খোলাত বিফল হয় তেন্তে পুনৰ চেষ্টা কৰক। পুনৰ অৱস্থান আৰু পুনঃ মূল্যায়ন কৰক। যদি সফল নহয় তেন্তে বায়ুপথৰ এডজাণ্ট ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰক। যেতিয়া ৰোগীৰ বায়ুপথ খুলি যায়, আপুনি অপৰ্যাপ্ত শ্বাস গ্ৰহণ কৰা বা একেবাৰে শ্বাস নলোৱা ৰোগীক কৃত্ৰিম শ্বাস-প্ৰশ্বাস প্ৰদান কৰিব পাৰে। কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ বাবে বহুতো প্ৰক্ৰিয়া আছে। আপুনি 3টাত দক্ষ হ'ব লাগে। তলত পৰামৰ্শ দিয়া পছন্দৰ ক্ৰমত তালিকাভুক্ত কৰা হৈছে: মাউথ টু মাস্ক, মাউথ টু বেৰিয়াৰ ডিভাইচ আৰু মাউথ টু মাউথ। এতিয়া আমি শ্বাস গ্ৰহণৰ গতি আৰু সময়ৰ বিষয়ে চাওঁ। প্ৰাপ্তবয়স্কৰ বাবে 12 পৰা 20 শ্বাস প্ৰতি মিনিট, শিশুৰ বাবে 15 পৰা 30 শ্বাস প্ৰতি মিনিট, ইনফেণ্টৰ বাবে 25 পৰা 50 শ্বাস প্ৰতি মিনিট। বয়স অনুসৰি উশাহ নিশাহৰ হাৰো ভিন্ন হয়। উশাহ নিশাহৰ হাৰ জানিবলৈ চাৰ্টটো ক্লিক কৰক। ঠিক বুকুৰ উত্থান লক্ষ্য কৰক। কেঁচুৱা আৰু নৱজাতকৰ ক্ষেত্ৰত মুখৰ পৰা পাপ ব্যৱহাৰ কৰিব লাগে যাতে অতিমাত্ৰা বায়ু চলাচল নহয়। উদ্ধাৰকাৰীসকলৰ বিপদৰ বিষয়ে আলোচনা কৰোঁ আহক। ৰক্তযোগী বা বায়ু সংক্ৰমিত ৰোগবোৰৰ পৰা সুৰক্ষিত ৰাখিবলৈ মুখমণ্ডল, গ্লাভছ আৰু চকুৰ সুৰক্ষা ব্যৱহাৰ কৰিব লাগে। বেগ ভাল্ভ মাস্ক, VVM বা পকেট মাস্ক ব্যৱহাৰ কৰক। দূষিত ৰোগীৰ পৰা সংস্পৰ্শলৈ অহাৰ বাবে ৰাসায়নিক পদাৰ্থৰ দৰে বিপদ বিয়পিব পাৰে। প্ৰথমে ৰোগীক ডিকণ্টামিনেটেড কৰা উচিত। পকেট মাস্ক বা VVM-ৰ ওপৰত একমুখী বাল্ব ব্যৱহাৰ কৰি বমি প্ৰতিৰোধ কৰিব পাৰি। উদ্ধাৰকাৰীৰ শ্বাস-প্ৰশ্বাসৰ সময়ত গেষ্ট্ৰিক ডিষ্টেনচনৰ সমস্যা হ'ব পাৰে যিয়ে ৰোগীৰ পেটত কিছু বায়ু জোৰকৈ সোমাব পাৰে। ইয়াৰ ফলত পেট ফুলি যাব পাৰে বা ফুলি উঠিব পাৰে। ৰোগীৰ মূৰটো সঠিকভাৱে স্থাপন কৰি গেষ্ট্ৰিক প্ৰসাৰণ এৰাই চলি বা কম কৰি আৰু অতি বলপূৰ্বক বা অতি সোনকালে বায়ু চলাচল নকৰাকৈ ইয়াক প্ৰতিৰোধ কৰিব পাৰি। যাৰ ফলত বুকুখন পৰ্যাপ্ত পৰিমাণে বৃদ্ধি পায় তাৰ আয়তন সীমাবদ্ধ থাকিব লাগে। যদি ৰোগীৰ হাৰ্টবিট আছে আৰু শ্বাস-প্ৰশ্বাসৰ যথেষ্ট হয় তেন্তে ৰোগীক পুনৰুদ্ধাৰ অৱস্থানত ৰাখক।
এই অৱস্থানত মধ্যাকৰ্ষণৰ সহায়ত বায়ুপথ স্পষ্ট হৈ থাকে, যিয়ে মুখৰ পৰা পদাৰ্থ বাহিৰলৈ বৈ যোৱাত সহায় কৰে আৰু বায়ুপথত বৈ যোৱাত বাধা দিয়ে। পৰ্যাপ্তভাৱে উশাহ নিশাহ লোৱা, কোনো সঁহাৰি নিদিয়া, আঘাত নোপোৱা ৰোগীৰ ওপৰত আৰোগ্যৰ অৱস্থান ব্যৱহাৰ কৰিব লাগে। পৰিবহণ ব্যৱস্থা আহি নোপোৱালৈকে ৰোগীক সেই অৱস্থাতে ৰাখক। যদি আপুনি আঘাত বা চি স্পাইন অৰ্থাৎ চাৰ্ভাইকেল স্পাইনাৰ আঘাতৰ সন্দেহ কৰে, তেন্তে ৰোগীক আৰোগ্যৰ অৱস্থালৈ লৈ যাব নালাগে। মুখৰ পৰা মাস্কলৈ ভেণ্টিলেশ্যন প্ৰক্ৰিয়াত ৰোগীৰ নাক আৰু মুখৰ চাৰিওফালে চিল গঠন কৰিবলৈ একমুখী ভাল্ভ থকা পকেট ফেচ মাস্ক ব্যৱহাৰ কৰা হয়। ই পচন্দৰ পদ্ধতি কাৰণ ই ৰোগীৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ নাইকিয়া কৰে আৰু সংস্পৰ্শলৈ অহাত বাধা দিয়ে। এতিয়া আমি প্ৰক্ৰিয়াটোৰ ফালে চাওঁ আহক। ৰোগীৰ মুখ আৰু নাকৰ ওপৰত মাস্কটো ৰাখক। ওপৰৰ অংশটো নজ ব্ৰিজত আৰু বহল অংশটো থুঁতৰিত ৰাখিব লাগে। সুৰক্ষিতৰ বাবে মাস্কখন ইয়াৰ প্ৰান্তৰ কাষেৰে সুদৃঢ়ভাৱে বন্ধ কৰিবলৈ আপোনাৰ হাতৰ তলুৱা আৰু বুঢ়া আঙুলি ব্যৱহাৰ কৰক। মুখৰ পৰা বেৰিয়াৰ যন্ত্ৰলৈ শ্বাস-প্ৰশ্বাসৰ প্ৰদানৰ প্ৰক্ৰিয়াত বেৰিয়াৰ যন্ত্ৰৰ দুটা ডাঙৰ শ্ৰেণী আছে: মাস্ক আৰু চিলছ। বেছিভাগৰে একমুখী ভাল্ভ থাকে যদিও উশাহ লোৱাৰ কোনো পৰ্ট নাথাকে। ৰোগীৰ উশাহ লোৱা বায়ু বাধা যন্ত্ৰটোৰ চাৰিওফালে লিক হৈ যাব পাৰে। ৰোগীৰ মুখ আৰু নাকৰ চাৰিওফালে বেৰিয়াৰ যন্ত্ৰটো ৰাখক যাতে পৰ্যাপ্ত পৰিমাণৰ চিল থাকে। উপযুক্ত কৌশল ব্যৱহাৰ কৰি ৰোগীৰ বায়ুপথ মুকলি কৰক। বুকুৰ উত্থান পতন পৰ্যবেক্ষণ কৰি উপযুক্ত হাৰ আৰু গভীৰতাত উশাহ নিশাহ দিব লাগে। ৰোগী উশাহ নিশাহ লৈছেনে শুনক। মুখৰ পৰা মুখলৈ বায়ু চলাচল কৰা পদ্ধতিটো চাওঁ আহক। সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ আশংকাৰ বাবে মুখৰ পৰা মুখলৈ বায়ু চলাচল কৰাটো ফিল্ডত ব্যৱহাৰৰ বাবে অতি বিপদজনক হৈ পৰে। এই পদ্ধতি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ব্যক্তিগত সিদ্ধান্ত। সম্ভৱ হ'লে বেৰিয়াৰ যন্ত্ৰ ব্যৱহাৰ কৰক। উপযুক্ত প্ৰক্ৰিয়া ব্যৱহাৰ কৰি ৰোগীৰ বায়ুপথ খোলক। বায়ু ওলাই যোৱাৰ ৰোধ কৰিবলৈ সাৱধানে আপোনাৰ হাতৰ থাম্ব আৰু তৰ্জনী আঙুলিৰ সহায়ত ৰোগীৰ নাক চেপি ধৰি ৰাখক আৰু হাতটো মূৰত স্থাপন কৰক। কেতিয়াবা আপুনি এনে এজন ৰোগীৰ সন্মুখীন হ'ব পাৰে যিয়ে লাৰিঞ্জেক্টমী কৰাইছে। এই ব্যক্তিৰ স্থোমা থাকিব, যি হৈছে ট্ৰেকিয়াৰ পৰা গলৰ সমৰ্থনীয় অংশলৈ থকা এটা স্থায়ী খোল। এই ক্ষেত্ৰত মুখৰ পৰা স্থোমাত চিধা ভেণ্টিলেশ্যন প্ৰদান কৰক। এতিয়া আমি কাৰ্ডিঅ'পালমোনাৰী ৰিচাচিটেশ্যন অৰ্থাৎ CPR-ৰ বিষয়ে আলোচনা কৰিম। উশাহ নিশাহ বন্ধ হোৱাৰ সময়ত হৃদয়ে কেইমিনিটমানৰ বাবে অক্সিজেন চলাচল কৰিবলৈ ৰক্ত পাম্প কৰি যাব পাৰে। আগতীয়াকৈ হস্তক্ষেপ নকৰিলে উশাহ নিশাহ বন্ধ হোৱা অৱস্থাই হৃদয়ৰ বন্ধ হৈ যোৱাৰ কাৰণ হ'ব পাৰে। যেতিয়া হৃদয় বন্ধ হৈ যায় তেতিয়া ৰক্ত চলাচল বন্ধ হয় আৰু জীৱন প্ৰয়োজনীয় অংগবোৰ অক্সিজেনৰ অভাৱত পৰে। যেতিয়া ৰেস্পিৰেটৰী আৰু হৃদয়ৰ বন্ধ একেলগে হয় তেতিয়া ৰোগীৰ চিকিৎসাগতভাৱে মৃত্যু বুলি গণ্য কৰা হয়। চলাচল নোহোৱাকৈ 4 পৰা 6 মিনিটৰ ভিতৰত মগজুৰ ক্ষতি আৰম্ভ হয় আৰু 8 পৰা 10 মিনিটৰ পাছত এই ক্ষতি ঘূৰাই আনিব নোৱাৰি। CPR-ত বুকুৰ সংকোচন আৰু কৃত্ৰিম বায়ুৰ চলাচলৰ সংমিশ্ৰণ জড়িত হৈ থাকে, যিটো ব্যক্তিৰ হৃদযন্ত্ৰ আৰু হাঁওফাঁওক যান্ত্ৰিকভাৱে কাম কৰি ৰাখিবলৈ আৰু জৈৱিক মৃত্যু ৰোধ কৰিবলৈ ডিজাইন কৰা হৈছে। মন কৰিব যে CPR যিমান পাৰি সোনকালে আৰম্ভ কৰিব লাগে। এতিয়া আমি CPR-ৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰোঁ। যেতিয়া পুনৰুদ্ধাৰৰ প্ৰয়োজন নিৰ্ধাৰণ কৰা নহয় তেতিয়া কোনো ৰোগীক CPR কৰা উচিত নহয়। CPR প্ৰদান কৰাৰ আগতে আপুনি অচেতনতা, শ্বাস গ্ৰহণৰ অভাৱ আৰু পালছ আছেনে নাই নিৰ্ধাৰণ কৰি ল'ব লাগিব। ইয়াত CPR-ৰ বাবে পদক্ষেপসমূহ উল্লেখ কৰা হৈছে। বেছি জানিবলৈ প্ৰতিটো কাৰ্ডত ক্লিক কৰক। ৰোগীক সুধিব, আপুনি ঠিকেই আছেনে? আপোনাৰ নাম কি? বা ৰোগীক জোকাৰি অথবা টেপ কৰক। যদি কোনো সঁহাৰি নিদিয়ে তেন্তে ৰোগীক সঠিকভাৱে ৰাখক। শৰীৰৰ কাষেৰে হাত দুখন দৃঢ় সমতল পৃষ্ঠত ৰাখি শুই থকা অৱস্থাত বা তেজৰ সোঁতত আপোচ কৰা হ'ব। উপলব্ধ হ'লে আন কাৰোবাক সক্ৰিয় কৰিবলৈ কওক।
CAB পৰীক্ষা কৰক। C মানে সংকোচনসমূহক বুজায়। ভুক্তভোগীৰ বুকুৰ মাজত জোৰেৰে আৰু দ্ৰুতভাৱে ঠেলি দিব লাগে। A মানে এয়াৰৱে। ভুক্তভোগীৰ মূৰটো পিছলৈ হেলনীয়া কৰি চুৰিটো ওপৰলৈ তুলি বায়ুপথ মুকলি কৰক। B মানে ব্ৰিডিং অৰ্থাৎ উশাহ লোৱা। মুখৰ পৰা মুখলৈ উদ্ধাৰ শ্বাস প্ৰদান কৰক। বুকুৰ আৰম্ভণিতে সংকোচন কৰিলে তৎক্ষণাত অক্সিজেন চলাচল কৰিব পাৰে যিটো এতিয়াও তেজত আছে। ক্ৰম সলনি কৰিলে বুকুৰ সংকোচন সোনকালে আৰম্ভ কৰা হয় আৰু বায়ু চলাচলত পলম হোৱাটো ন্যূনতম হ'ব লাগে। নাড়ীবিহীনতা পৰীক্ষা কৰক। এজন প্ৰাপ্তবয়স্ক আৰু শিশুৰ ওপৰত 5 পৰা 6 ছেকেণ্ডৰ বাবে কেৰটিড পৰীক্ষা কৰক। কেঁচুৱাৰ ওপৰত ব্ৰেকিয়েল পালছ পৰীক্ষা কৰক। যদি আপুনি কোনো নাড়ী ধৰা পেলোৱা নাই তেন্তে লগে লগে CPR আৰম্ভ কৰক। শ্বাস প্ৰশ্বাসৰ মূল্যায়ন কৰিবলৈ লুক, লিচেন এণ্ড ফিল পদ্ধতি ব্যৱহাৰ কৰক। যদি ৰোগীয়ে উশাহ নিশাহ লোৱা নাই তেন্তে দুবাৰকৈ ভেণ্টিলেশ্যন দিব লাগে। কেঁচুৱাৰ ওপৰত সৰু সৰু পাফ ব্যৱহাৰ কৰিব লাগে। বুকুৰ সংকোচন ষ্টাৰ্নামৰ তলৰ আধা অংশৰ ওপৰত এটা ৰিদমত বাৰে বাৰে চাপ দিয়ক। কৃত্ৰিম বায়ু চলাচলৰ সৈতে সংযুক্ত হ'লে ই জীৱন ধাৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ তেজৰ সঞ্চালন প্ৰদান কৰে। বুকুৰ সংকোচন তলত দিয়া পদক্ষেপসমূহৰে গঠিত। ৰোগীক স্থান দিয়ক। ৰোগীৰ বুকুখন উন্মোচন কৰক। স্থানত উপনীত হওক। জাইফাত প্ৰক্ৰিয়াটোৰ স্থান নিৰ্ণয় কৰক। সংকোচনৰ স্থান নিৰ্ণয় কৰক। হাত দুখন স্থাপন কৰক। কান্ধ দুটা স্থাপন কৰক আৰু বুকুৰ সংকোচন কৰক। অধিক জানিবলৈ প্ৰতিটো ষ্টেপত ক্লিক কৰক। দৃঢ় সমতল ঠাইত মুখ ওপৰলৈ কৰি শুই থাকিব লাগে। কাষে কাষে বাহু ৰাখিব লাগে। ৰোগীৰ চাৰ্ট বা ব্লাউজ খোলক। সম্ভৱ হ'লে ৰোগীৰ গোপনীয়তাৰ যত্ন ল'ব লাগে। ৰোগীৰ কাষৰ ওচৰত আঁঠু লৈ আঁঠু দুটা কান্ধৰ সমান বহলকৈ ৰাখিব লাগে। ৰিব কেজৰ তলৰ প্ৰান্ত অনুভৱ কৰক। ৰিব কেজৰ কাষেৰে আঙুলিবোৰ চলাওক য'ত বুকুৰ তলৰ অংশত ৰিবৰ ষ্টাৰ্নাম লগ পায়। জাইফাৰ্ডৰ পৰা বুকুৰ ওপৰৰ ফালে দুটা আঙুলিৰ প্ৰস্থ জুখিব। ইয়াতে আপুনি প্ৰত্যক্ষভাৱে হাতৰ গুৰুহাটো ৰখা উচিত। প্ৰথম হাতখনৰ ওপৰত নিজৰ মুক্ত হাতখন ৰাখক। আঙুলিবোৰ বঢ়াই বা আন্তঃসংলগ্ন কৰক। বুকুৰ ওপৰত থৈ নিদিব। কাণ দুটা পোনে পোনে হাতৰ ওপৰত থাকিব লাগে। বাহু দুটা পোন কৰি আৰু এলব দুটা লগ কৰক। কান্ধৰ পৰা পোনে পোনে তললৈ ঠেলি দিব। প্ৰতিটো সংকোচনৰ পিছত চাপ সম্পূৰ্ণৰূপে এৰি দিয়ক। অৱশ্যে হাত দুখন তুলি বা লৰচৰ নকৰিব, নহ'লে উপযুক্ত স্থান হেৰুৱাব। আপুনি সংকোচনসমূহ সম্পাদন কৰাৰ লগে লগে গণনা কৰক। ইয়াত আপুনি 8 বছৰ আৰু তাতকৈ অধিক বয়সৰ প্ৰাপ্তবয়স্কৰ CPRৰ সাৰাংশ চাব পাৰে। সংকোচনৰ গভীৰতা 5 পৰা 6 ছেণ্টিমিটাৰ। সংকোচনৰ হাৰ 1 পৰা 120 মিনিট। প্ৰতিটো ভেণ্টিলেশ্যন 4 পৰা 5 ছেকেণ্ড। নাড়ীৰ স্থান কেৰটিড ধমনী। এজন উদ্ধাৰকাৰী চক্ৰ 30টা সংকোচন 2টা উশাহ। দুজন উদ্ধাৰকাৰী চক্ৰ 30টা সংকোচন 2টা উশাহ। কেঁচুৱা আৰু শিশুৰ বাবে CPRৰ বুকুৰ সংকোচন চাওঁ আহক। কেঁচুৱা আৰু শিশুৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাটো হৃদযন্ত্ৰৰ সমস্যাৰ বাবে খুব কমেইহে দেখা যায়। সাধাৰণতে আঘাত, শ্বাসৰুদ্ধ, ধোঁৱা, উশাহ লোৱা আদিৰ বাবে অক্সিজেন অত্যাধিক কম হাইপক্সিয়াৰ কাৰণ হয়। যদি আপুনি অকলে থাকে, এই কাৰণে আপুনি EMS ব্যৱস্থা সক্ৰিয় কৰাৰ আগতে এটা কেঁচুৱা বা শিশুক 1 মিনিটৰ বাবে পুনৰুজ্জীৱিত কৰিব লাগে। কেঁচুৱা আৰু শিশুৰ বাবে CPR বুকুৰ সংকোচনৰ বাবে পদক্ষেপসমূহ চাওঁ আহক। তেওঁলোক হৈছে ৰোগীক স্থান দিয়ক, ৰোগীৰ বুকুখন উন্মোচন কৰক, সংকোচন স্থানৰ স্থান নিৰ্ণয় কৰক আৰু বুকুৰ সংকোচন কৰক। প্ৰতিটো
পদক্ষেপ বিতংভাৱে চাওঁ আহক। ৰোগীৰ স্থান দৃঢ় সমতল পৃষ্ঠত শুই থকা হ'ব লাগিব। কাষে কাষে হাত দুখন থাকিব লাগিব। যদি ৰোগী কেঁচুৱা হয় তেন্তে তেওঁক আগবঢ়ত ৰাখক। মূৰটো সহায় কৰিবলৈ হাতৰ তলুৱা ব্যৱহাৰ কৰক। ৰোগীৰ চাৰ্ট বা ব্লাউজ আঁতৰাই ৰোগীৰ বুকুখন উন্মুক্ত কৰক। শিশুৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ দৰে একেই স্থান ব্যৱহাৰ কৰক। কেঁচুৱাৰ ক্ষেত্ৰত নিপলৰ মাজৰ কাল্পনিক ৰেখাৰ তলত এটা আঙুলিৰ প্ৰস্থ ব্যৱহাৰ কৰিব লাগে। কেঁচুৱাৰ বাবে মধ্যম আৰু ৰিং ফিংগাৰৰ সমতল অংশটো ব্যৱহাৰ কৰি ষ্টাৰ্নামত সংকোচন কৰিব লাগে। শিশুৰ বাবে এটা হাতৰ গুৰুহা ব্যৱহাৰ কৰক। প্ৰতিটো সংকোচনৰ পিছত চাপ সম্পূৰ্ণৰূপে এৰি দিয়ক। অৱশ্যে হাত দুখন তুলি বা লৰচৰ কৰিব নালাগে, নহ'লে উপযুক্ত স্থান হেৰুৱাব। আপুনি সংকোচনসমূহ সম্পাদন কৰাৰ লগে লগে গণনা কৰক। শিশুৰ চিপিআৰৰ সাৰাংশ 1 পৰা 8 বছৰ বয়স। আমেৰিকান হাৰ্ট এছ'চিয়েশ্যন AHA। সংকোচনৰ গভীৰতা 4 পৰা 5 চেণ্টিমিটাৰ। বুকুৰ মুঠ গভীৰতাৰ 1/3 পৰা আধা। সংকোচনৰ হাৰ প্ৰতি মিনিটত 100 পৰা 120। নাড়ীৰ প্ৰতিটো বায়ু চলাচল 3 পৰা 5 ছেকেণ্ড। কেৰটিড ধমনী। এজন উদ্ধাৰকাৰীৰ চক্ৰ 30টা সংকোচন 2টা উশাহ। দুজন উদ্ধাৰকাৰীৰ চক্ৰ 15টা সংকোচন 2টা উশাহ। আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ অধীনত অৰ্থাৎ AHA 1 বছৰীয়া কেঁচুৱাৰ চিপিআৰৰ সাৰাংশ। সংকোচন গভীৰতা 3 পৰা 4 চেণ্টিমিটাৰ বা 1 পৰা 1.5 ইঞ্চি। বুকুৰ মুঠ গভীৰতাৰ 1/3 পৰা আধা। সংকোচনৰ হাৰ প্ৰতি মিনিটত 100 পৰা 120 বা তাতকৈ অধিক। প্ৰতিটো বায়ু চলাচল 3 পৰা 5 ছেকেণ্ড। পালছৰ স্থান ব্ৰেকিয়েল ধমনী। এজন উদ্ধাৰকাৰীৰ চক্ৰ 30টা সংকোচন 2টা উশাহ। দুজন উদ্ধাৰকাৰীৰ চক্ৰ 15টা সংকোচন 2টা উশাহ। সফল চিপিআৰৰ কিছুমান চিহ্ন চাওঁ আহক। সফল চিপিআৰৰ অৰ্থ এইটো নহয় যে ৰোগী বাচি আছে। ইয়াৰ অৰ্থ হ'ল কেৱল আপুনি ইয়াক সঠিকভাৱে সম্পন্ন কৰিলে। এডভান্স কাৰ্ডিয়েক লাইফ ছাপোৰ্ট লাভ নকৰিলে অতি কম সংখ্যক ৰোগীয়ে জীয়াই থাকে। চিপিআৰৰ লক্ষ্য হৈছে কেইমিনিটমানৰ বাবে কোষ আৰু অংগৰ মৃত্যু ৰোধ কৰা। ৰোগীৰ অৱস্থা সমগ্ৰ চিপিআৰত নিৰীক্ষণ কৰি চিপিআৰৰ ফলপ্ৰসূ নে নহয় সেইটো নিৰ্ণয় কৰিব লাগিব। কম্প্ৰেছনৰ সময়ত কাৰোবাক পালছ অনুভৱ কৰাওক। প্ৰতিটো সংকোচনৰ লগে লগে এটা পালছ স্পৰ্শযোগ্য হ'ব লাগে। প্ৰতিটো বায়ু চলাচলৰ লগে লগে বুকুখন ওপৰলৈ উঠি তললৈ নামিব লাগে। ছাত্ৰ-ছাত্ৰীয়ে স্বাভাৱিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিব পাৰে। ৰোগীৰ ছালৰ ৰং উন্নত হ'ব পাৰে। ৰোগীয়ে লৰচৰ কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু গিলিবলৈ চেষ্টা কৰিব পাৰে আৰু হৃদস্পন্দন ঘূৰি আহিব পাৰে। চিপিআৰৰ ফলত হোৱা কিছুমান জটিলতা চাওঁ আহক। আনকি সঠিকভাৱে চিপিআৰ কৰিলেও আঘাত হ'ব পাৰে, য'ত আছে ষ্টাৰ্নাম আৰু ৰিবছৰ ভাঙন, নিউমোথৰেক্স, হেমথৰেক্স, হাঁওফাঁওত কাটি যোৱা আৰু ঘাঁ হোৱা আৰু যকৃতলৈ ছিদ্ৰ হোৱা। চিপিআৰ কৰাৰ ক্ষেত্ৰত হোৱা কেইটামান ভুল চাওঁ আহক। ইয়াৰ ফলত হোৱা ফলাফল চাবলৈ দিয়া প্ৰতিটো সমস্যাত ক্লিক কৰক। সংকোচন ফলপ্ৰসূ নহয়। ৰোগীৰ মূৰ দেহৰ বাকী অংশতকৈ ওপৰলৈ থাকে তেন্তে মগজুৰ ৰক্ত সঞ্চালন যথেষ্ট হ'ব নোৱাৰে। মুক্ত বায়ু পথ নিশ্চিত হোৱা নাই। বায়ুৰ প্ৰৱাহ কাৰ্যকৰ নহয়। বায়ুৰ ব্যৱস্থা ফলপ্ৰসূ নহয়। ৰিবছ, ষ্টাৰ্নাম ভাঙি যোৱা, যকৃতৰ লেক্ৰেটেড হোৱা, চিলিন হাঁওফাঁওত আঘাত পোৱা, প্লৰাৰ ফলত ৰিবছ ভাঙি যোৱা ইত্যাদি হয়। অতি গভীৰ বা সঘনাই সংকোচন। যথেষ্ট পৰিমাণে ৰক্ত পাম্প হোৱা নাই। অপৰ্যাপ্ত অক্সিজেনযুক্ত তেজ। আপুনি এবাৰ চিপিআৰ আৰম্ভ কৰিলে স্পন্দন আৰু উশাহ নিশাহৰ পৰীক্ষা কৰিবলৈ বা নিজকে বা ৰোগীক পুনৰ স্থান দিবলৈ কেইছেকেণ্ডমানতকৈ অধিক সময় বাধা দিব নালাগে। ইয়াৰ উপৰিও আপুনি চিপিআৰ বন্ধ কৰিব লাগিব। ৰোগীক ষ্ট্ৰেচাৰলৈ স্থানান্তৰিত কৰিবলৈ, ৰোগীক চিৰিৰ তললৈ বা হলৱেৰ মাজেৰে লৈ যাবলৈ, ৰোগীক এম্বুলেন্সত ভৰাই বা নমাই দিয়াত, ডিফিব্ৰিলেশ্যন বা ACLS এডভান্স কাৰ্ডিয়েক লাইফ ছাপোৰ্ট ব্যৱস্থা আৰম্ভ কৰাৰ অনুমতি দিবলৈ আৰু শাৰীৰিক ক্লান্তিৰ পৰা সুস্থ হৈ উঠিলে
এতিয়া আমি ফৰেন বডি এয়াৰৱে অবষ্ট্ৰাকশ্যন বা FBAৰ বিষয়ে আলোচনা কৰিম। ফৰেন বডি এয়াৰৱে অবষ্ট্ৰাকশ্যন বা FBAৰ হল খাদ্য গুটি বা খিলনা আদি বাহিৰৰ বস্তুৰ বাবে হাওঁফাওঁলৈ যোৱা শ্বাস-প্ৰশ্বাসৰ নলীৰ আংশিক বা সম্পূৰ্ণ বন্ধ হৈ পৰা। কাহৰ লগত হঠাতে শ্বাস-প্ৰশ্বাসজনিত অসুবিধা আৰম্ভ হ'ব পাৰে। বায়ুপথ অৱৰোধৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় অৱস্থাই উত্তেজনা দেখা যায়। এয়াৰৱেৰ অৱৰোধৰ কাৰণসমূহ চাওঁ আহক। জিভা, এপিগ্লটিছ, ফৰেন বডি, টিচু ক্ষতি বা ৰোগ। প্ৰতিটোত ক্লিক কৰক আৰু অধিক জানক। জিভাটো পৃষ্ঠৰ পৰা পিছলৈ পৰি গলাক অৱৰোধ কৰে। সাধাৰণতে এই সমস্যা অচেতন ৰোগীৰ মাজত হয়। ডিঙিত সোমাই যোৱা আঘাত বা গৰম বতাহ উশাহ লোৱাৰ ফলত টিচুৰ ক্ষতি হ'ব পাৰে। ৰোগীয়ে জোৰকৈ উশাহ ল'বলৈ চেষ্টা কৰিলে এপিগ্লটিছ হয়। এলাৰ্জিৰ ফলতো ইয়াৰ সৃষ্টি হয়। শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ আৰু কিছুমান দীৰ্ঘদিনীয়া অৱস্থা যেনে হাঁপানি বা হঠাৎ শিশুৰ মৃত্যুৰ চিণ্ড্ৰমৰ ফলত টিচু ইনফ্লেমেশ্যন বা পেশীৰ স্পাম হ'ব পাৰে আৰু বায়ুপথত বাধা আহিব পাৰে। খাদ্য, বৰফ, খিলনা, কৃত্ৰিম দাঁত, বমি আৰু তৰল পদাৰ্থ যেনে ডিঙি বা বায়ুপথৰ ওপৰৰ অংশত থাকিলে বায়ুপথ বাধাৰ সৃষ্টি হ'ব পাৰে। সফল চিকিৎসাৰ চাবিকাঠি হ'ল আগতীয়াকৈ চিনাক্তকৰণ। যিকোনো ভুক্তভোগীৰ FBO সন্দেহ কৰক। হঠাতে উশাহ বন্ধ হৈ যোৱা, চাইনেটিক হৈ পৰা বা কোনো কাৰণ নোহোৱাকৈ চেতনা হেৰুৱাই পেলোৱা। FBAO দুই প্ৰকাৰৰ আছে। সিহঁত হৈছে আংশিক FBAO আৰু সম্পূৰ্ণ FBAO। ইয়াৰ বিষয়ে অধিক জানিবলৈ প্ৰতিটোত ক্লিক কৰক। ডিঙিত ধৰা পৰা বস্তু যিয়ে উশাহ-নিশাহ সম্পূৰ্ণৰূপে বন্ধ নকৰে সেয়া আংশিক FBAO। আংশিক বাধা থকা ৰোগীৰ বায়ুৰ বিনিময় পৰ্যাপ্ত বা বেয়া হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ বায়ু বিনিময় কৰিলে ৰোগীয়ে জোৰকৈ কাহ কৰিব পাৰে যদিও কাহৰ মাজত হুমুনিয়াহ কাঢ়িব পাৰে। ৰোগীয়ে বায়ুপথ পৰিষ্কাৰ কৰাৰ প্ৰচেষ্টাত বাধা নিদিব। বায়ুৰ বিনিময় বেয়া হ'লে ৰোগীয়ে দুৰ্বল, অকাৰ্যকৰী কাহ, উশাহ লওঁতে উচ্চ স্বৰৰ শব্দ, শ্বাস-প্ৰশ্বাসজনিত অসুবিধা আৰু সম্ভাৱ্য সাইনাচিছ বৃদ্ধি কৰিব। এই পৰিস্থিতিক সম্পূৰ্ণ বায়ুপথৰ বাধা হিচাপে গণ্য কৰক। সম্পূৰ্ণ FBAO হ'লে ৰোগীয়ে কথা ক'ব নোৱাৰে, উশাহ ল'ব নোৱাৰে বা কাহ কৰিব নোৱাৰে। ৰোগীয়ে বুঢ়া আঙুলি আৰু আঙুলিৰে ডিঙিত খামুচি ধৰিব পাৰে। এই ইংগিতক শ্বাসৰুদ্ধ হোৱাৰ সাৰ্বজনীন চিন বুলি জনা যায়। বায়ুৰ গতি অনুপস্থিত থাকিব। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত FBO কেনেকৈ পৰিচালনা কৰিব লাগে জানো আহক। বেয়া বায়ু বিনিময় বা সম্পূৰ্ণ বাধাৰ সৈতে FBAOৰ সকাহ দিয়াৰ বাবে পৰামৰ্শ দিয়াৰ পদ্ধতিটো হ'ল পেটৰ ঠেলা। ইয়াক হেমলিছ মেনুৱেৰ বুলিও কোৱা হয়। প্ৰতিটো ব্যক্তিগত ঠেলা বাধাৰ পৰা উপশম পোৱাৰ উদ্দেশ্যেৰে দিব লাগে। কেইবাটাও থ্ৰাষ্ট কৰিবলগীয়া হ'ব পাৰে। এই পদ্ধতিৰে আভ্যন্তৰীণ অংগৰ ক্ষতি কৰা সম্ভৱ। আঘাতৰ সম্ভাৱনা কম কৰিবলৈ কেতিয়াও জাইফয়েড প্ৰক্ৰিয়াত বা ৰিবকেছৰ তলৰ প্ৰান্তত হাত ৰাখিব নালাগে। আপোনাৰ হাত এই অংশৰ তলত কিন্তু নাভিৰ ওপৰত থাকিব লাগে। শিশুৰ FBAO কেনেকৈ পৰিচালনা কৰিব লাগে আমি জানো আহক। শিশুৰ সম্পূৰ্ণ বায়ুপথৰ বাধা প্ৰাপ্তবয়স্কৰ বাবে কৰা ধৰণে পৰিচালনা কৰক। কিন্তু 1 পৰা 8 বছৰ বয়সৰ শিশুৰ লগতে কেঁচুৱাৰ ক্ষেত্ৰতো কেতিয়াও অন্ধ আঙুলিৰ ঝাৰু ব্যৱহাৰ কৰিব নালাগে। শিশুৰ বায়ুপথৰ বাধা সংক্ৰমণৰ ফলতো হ'ব পাৰে, যেনে এপিগ্লটিছ বা ক্ৰুপ, যিয়ে বায়ুপথৰ এডিমা উৎপন্ন কৰে।
যদি কোনো কেঁচুৱা বা শিশুৰ জ্বৰ হয় আৰু ভিৰ হুৰহুৰাই বা ড্ৰিলিং হয় তেন্তে এই অৱস্থাৰ সন্দেহ কৰক। এইবোৰৰ যিকোনো এটা অৱস্থাত থকা ৰোগীক জৰুৰীকালীন সুবিধালৈ লৈ যাব লাগিব। এই ধৰণৰ বাধাৰ পৰা উপশম পাবলৈ চেষ্টা কৰাটো ৰোগীৰ বাবে বিপদজনক। থিয় হৈ বা বহি থকা এজন সঁহাৰি জনোৱা প্ৰাপ্তবয়স্ক বা শিশু ৰোগীৰ বাবে এবডমিনেল থ্ৰাষ্ট কেনেকৈ দিব লাগে জানো আহক। প্ৰথমে সম্পূৰ্ণ বাধা আছে নে আংশিক বাধা আছে সেইটো নিৰ্ণয় কৰক। সুধিব, হেৰা শ্বাসৰুদ্ধ হৈ আছে নেকি? ৰোগীৰ পিছফালে নিজকে ৰাখি এটা মুঠিৰ বুঢ়া আঙুলি স্তনৰ হাড়ৰ মাজত ৰাখক। অন্য হাতৰ সৈতে হাতৰ মুঠিটো ধৰি তৎক্ষণাত 5টা চেষ্ট থ্ৰাষ্ট প্ৰদান কৰক। বস্তুটো আঁতৰাই পেলোৱা হৈছে বুলি প্ৰমাণৰ বাবে চাওক আৰু শুনক। আঁতৰাই দিলে ৰোগীয়ে কাহ বা কথা ক'বলৈ আৰম্ভ কৰিব। যদি ৰোগীৰ বায়ুপথ বাধাগ্ৰস্ত হৈ থাকে তেন্তে বায়ুপথ পৰিষ্কাৰ নোহোৱালৈকে বা ৰোগীয়ে সঁহাৰি হেৰুৱাই পেলোৱালৈকে ঠেলাবোৰ পুনৰাবৃত্তি কৰক। যদি ৰোগীটি বায়ুপথ বন্ধ কৰাৰ আগতে অপ্ৰতিক্ৰিয়াশীল হৈ পৰে তেন্তে কোনোবাক EMSক ফোন কৰাৰ বাবে নিৰ্দেশনা দিয়ক আৰু CPR আৰম্ভ কৰক। এতিয়া শিকি লওঁ কেনেকৈ এজন থিয় হৈ থকা বা বহি থকা অসন্তুষ্টিশীল প্ৰাপ্তবয়স্ক বা শিশু ৰোগীক এবডমিনেল থ্ৰাষ্ট দিব লাগে। প্ৰথমে উপযুক্ত BSI সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰক। ৰোগীক মুখ ওপৰলৈ শুই থকা অৰ্থাৎ শুই থকা অৱস্থাত প্ৰতিক্ৰিয়াশীলতা মূল্যায়ন কৰিবলৈ টেপক আৰু চিঞৰক। যদি প্ৰতিক্ৰিয়া নাথাকে EMSক এলাৰ্ট কৰক। শ্বাস প্ৰবাহৰ অস্তিত্বৰ বাবে চাই শুনি আৰু বতাহৰ বিনিময়ৰ বাবে অনুভৱ কৰি পৰীক্ষা কৰক। যদি শ্বাস লোৱাৰ অভাৱ আছে বা মাত্ৰ গৰগৰাই আছে তেন্তে কেৰটিড পালছ পৰীক্ষা কৰক। যদি পালছ থাকে তেন্তে ৰোগীক বতাহ প্ৰদান কৰাৰ চেষ্টা কৰক। যদি দুবাৰ চেষ্টা কৰাৰ পিছত আপুনি পৰ্যাপ্ত পৰিমাণে বুকুৰ উত্থান লাভ কৰিব নোৱাৰে তেন্তে CPR আৰম্ভ কৰক। ৰোগী থিয় হৈ বা বহি থকাৰ সময়ত গৰ্ভৱতী বা মেদবহুল প্ৰতিক্ৰিয়াশীল প্ৰাপ্তবয়স্কৰ বাবে চেষ্ট থ্ৰাষ্ট প্ৰয়োগ কৰিব পাৰি। চেষ্ট থ্ৰাষ্ট কেৱল গৰ্ভাৱস্থাৰ শেষৰ পৰ্যায়ত থকা বা লক্ষণীয়ভাৱে মেদবহুল ৰোগীৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব লাগে, যেতিয়া এবডমিনেল থ্ৰাষ্ট ফলপ্ৰসূভাৱে প্ৰয়োগ কৰিব নোৱাৰি। গতিকে গৰ্ভৱতী মহিলা আৰু চৰ্বিযুক্ত ব্যক্তিৰ বাবে চেষ্ট থ্ৰাষ্ট ব্যৱহাৰ কৰিব লাগে। লগতে সঁহাৰি নিদিয়া প্ৰাপ্তবয়স্কৰ বাবে ব্যৱহাৰ কৰা একে পদ্ধতিকে সঁহাৰি নিদিয়াৰ পিছতো অনুসৰণ কৰা হ'ব। এতিয়া কেঁচুৱাত ABO কেনেকৈ পৰিচালনা কৰিব লাগে চাওঁ আহক। মুখ বন্ধ কৰা কাহ বা হহুকি অহাৰ সৈতে জড়িত শ্বাস-প্ৰশ্বাসজনিত অসুবিধা হঠাতে আৰম্ভ হোৱাৰ শিশুৰ ফৰেন বডিৰ বায়ুপথ বাধাগ্ৰস্ত হোৱাৰ সন্দেহ সদায়। অধিক জানিবলৈ প্ৰত্যেক টেবত ক্লিক কৰক। এই প্ৰক্ৰিয়াটো কেৱল তেতিয়াহে সম্পাদন কৰক যেতিয়া কেঁচুৱাটিৰ শ্বাসনলী সম্পূৰ্ণভাৱে অৱৰুদ্ধ হয় বা আংশিক অৱৰুদ্ধ হৈ শ্বাস-প্ৰশ্বাসৰ ক্ষীণ বিনিময় হয় আৰু কেৱল তেতিয়াহে যেতিয়া আপুনি কোনো বৈদেশিক বস্তুৰ সন্দেহ কৰে। উপযুক্ত BSI অৰ্থাৎ শৰীৰৰ পদাৰ্থ বিচ্ছিন্নতা সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰক। দুয়োখন হাতৰ আগবাহুৰ মাজত কেঁচুৱাটোক তুলি লওক। কান্ধৰ ব্লেডৰ মাজত দ্ৰুতভাৱে 5টা বেক ব্লজ দিব। যদি ই বস্তুটো বাহিৰ কৰাত ব্যৰ্থ হয় পৰৱৰ্তী পদক্ষেপলৈ যাওক। কেঁচুৱাটোক পিঠিৰ ফালে ঘূৰাই দিয়ক। মূৰটো ট্ৰাংকতকৈ তললৈ ৰাখক আৰু আপোনাৰ ঠাই ব্যৱহাৰ কৰি আপোনাৰ আগবাহুটোৰে ছাপোৰ্ট কৰক। কম্প্ৰেছন ছাইডটো বিচাৰি উলিয়াওক আৰু 5টা চেষ্ট থ্ৰাষ্ট দিব লাগে। এই ক্ৰমৰ পিঠিত স্বৰ আৰু চেষ্ট থ্ৰাষ্ট দি থাকিব যেতিয়ালৈকে বস্তুটো বাহিৰ নহয় বা কেঁচুৱাটোৱে সঁহাৰি হেৰুৱাব নোৱাৰে। যদি আপুনি বস্তুটো বাহিৰ কৰাৰ আগতে কেঁচুৱাটোৱে সঁহাৰি নিদিয়া হৈ পৰে তেন্তে CPR আৰম্ভ কৰক। অপ্ৰতিক্ৰিয়া থকা কেঁচুৱাৰ ক্ষেত্ৰত উপযুক্ত BSI সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰক। যদি কেঁচুৱা অপ্ৰতিক্ৰিয়া থাকে আৰু শ্বাস লোৱাৰ অভাৱ থাকে বা মাত্ৰ গৰগৰাই থাকে তেন্তে EMSক এলাৰ্ট কৰক।
যদি পালছ নাথাকে তেন্তে বক্ষচাপৰ সৈতে CPR আৰম্ভ কৰক। যদি পালছ থাকে তেন্তে বতাহ প্ৰদান কৰিবলৈ চেষ্টা কৰক। যদি দুটা চেষ্টা কৰাৰ পাছতো আপুনি যথেষ্ট বক্ষ উদ্ধৃতি লাভ কৰিব নোৱাৰে তেন্তে CPR আৰম্ভ কৰক। জীয়াই থকাৰ শৃংখলে সেই লিংকবোৰক বুজায় যাৰ জৰিয়তে সকলো লিংক একেলগে ৰখাৰ পিছত ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পায়। কাৰ্ডিঅ'পালমোনাৰী ৰিচাচিটেশ্যন বা CPRে হৃদযন্ত্ৰ বন্ধ হৈ থকা ভুক্তভোগীৰ জীৱন ৰক্ষা কৰিব পাৰে। হাৰ্ট এটেকৰ বলি হোৱা লোকৰ 2/3 হৃদৰোগৰ বাবে চিকিৎসালয়ৰ বাহিৰত মৃত্যুবৰণ কৰে। বেছিভাগেই লক্ষণ আৰম্ভ হোৱাৰ 2 ঘণ্টাৰ ভিতৰত দেখা দিয়ে। যদিও হাৰ্ট এটেকৰ বলি হোৱা ব্যক্তিৰ জীৱন ৰক্ষা কৰিবলৈ CPR নিজেই যথেষ্ট নহয়, তথাপিও ই জীয়াই থকাৰ শৃংখলৰ এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ। হস্পিটেলৰ বাহিৰৰ প্ৰাপ্তবয়স্ক জীৱন ৰক্ষা শৃংখলৰ 5টা লিংক হ'ল হৃদযন্ত্ৰ বন্ধ হোৱাৰ স্বীকৃতি আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সক্ৰিয় কৰা, বুকুৰ সংকোচনৰ ওপৰত গুৰুত্ব দি আৰম্ভণিৰ CPR, দ্ৰুত ডিফিব্ৰিলেশ্যন, মৌলিক আৰু উন্নত জৰুৰীকালীন চিকিৎসা সেৱা, উন্নত জীৱন সহায় আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ পিছৰ যত্ন। এটা শক্তিশালী চেইন অফ সাৰ্ভাইভেলে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা বলি হোৱা লোকসকলৰ জীয়াই থকাৰ আৰু সুস্থ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। এই হস্তক্ষেপৰ প্ৰয়োজনীয়তা কেৱল হৃদৰোগৰ বলি হোৱা লোকসকলৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। ডুব যোৱা আঘাত, বিদ্যুৎ স্পৰ্শ, শ্বাসৰুদ্ধ, বায়ুপথ বাধা, এলাৰ্জি প্ৰতিক্ৰিয়া আদিৰ বলি হোৱা বহু লোক তৎকালীন হস্তক্ষেপৰ দ্বাৰা ৰক্ষা পৰিব পাৰে। হাৰ্ট এটেকৰ বিপজ্জনক কাৰকসমূহৰ বিষয়ে আলোচনা কৰোঁ আহক। নিৰ্দিষ্ট অৱস্থা আৰু আচৰণ আৰু ৰক্তবাহী নলীৰ ৰোগৰ বিকাশৰ মাজত এক সম্পৰ্ক থকা দেখা গৈছে। এই সংঘৰ্ষসমূহৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ ৰিস্ক ফেক্টৰৰ ধাৰণাটো প্ৰস্তুত কৰা হৈছিল। অধিক জানিবলৈ প্ৰতিটোত ক্লিক কৰক। পৰিয়ালৰ ইতিহাস, লিংগ, জাতিগত পৃষ্ঠভূমি, বয়স। ধূমপান, উচ্চ ৰক্তচাপ, উচ্চ কলেষ্ট্ৰৰেল, শাৰীৰিক কাৰ্যকলাপ, অবেচিটি, ডায়েবেটিছ, অতিচাপ। বিপজ্জনক কাৰকৰ প্ৰাদুৰ্ভাৱ যিমানেই বেছি হ'ব সিমানেই হৃদৰোগ বা অন্যান্য ৰক্তবাহী নলীৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি। হৃদযন্ত্ৰ আৰু হাঁওফাঁওৰ কাৰ্য আৰু শৰীৰ বিজ্ঞানৰ বিষয়ে আলোচনা কৰা যাওক। কাৰ্ডিঅ'ভাস্কুলাৰ ব্যৱস্থা হৃদয়, ৰক্ত, ধমনী, কেপিলাৰী আৰু শিৰাৰ পৰা গঠন কৰা হৈছে। হৃদয় এটা পেশীপূৰ্ণ অংগ, প্ৰায় এখন হাতৰ মুঠিৰ আকাৰৰ, আৰু ই বুকুৰ গহ্বৰৰ ভিতৰত ষ্টাৰ্নামৰ পিছত আৰু লাংছৰ মাজত অৱস্থিত। কৰোনাৰী ধমনী বিশেষ ধমনী, যিয়ে হৃদয়ৰ পেশীসমূহক নিজৰ ৰক্ত যোগান ধৰে। হৃদযন্ত্ৰই তেজ পাম্প কৰি হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ গ্ৰহণ কৰি ধমনীৰে শৰীৰলৈ প্ৰেৰণ কৰে। ইয়াৰ উপৰিও ই শিৰাৰ পৰা অক্সিজেনযুক্ত তেজ লাভ কৰি হাঁওফাঁওলৈ পাম্প কৰি অক্সিজেন যোগান ধৰে। একমুখী বাল্ববোৰে তেজৰ প্ৰৱাহ দিশ বজাই ৰাখে আৰু পিছলৈ প্ৰৱাহ ৰোধ কৰে। ক্লিনিকেল আৰু বায়'লজিকেল ডেথৰ বিষয়ে জানো আহক। শ্বাস-প্ৰশ্বাস আৰু ৰক্ত সঞ্চালনৰ তন্ত্ৰ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। যিকোনো এটা বন্ধ হ'লে আনটোৱেও অতি কম সময়ৰ ভিতৰতে একেই কাম কৰিব। মগজু হৈছে প্ৰথমটো অংগ যিয়ে অক্সিজেনৰ অভাৱৰ প্ৰভাৱ ভোগ কৰে। অক্সিজেনৰ যোগান বন্ধ হোৱাৰ কিছু সময়ৰ ভিতৰত মগজুৰ কোষসমূহ মৰি যায়, যাৰ ফলত অপূৰণীয় ক্ষতি সাধিত হয়। ক্লিনিকেল মৃত্যু হয় যেতিয়া ৰোগীৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ থাকে, উশাহ লোৱা নাই, বা হৃদযন্ত্ৰ বন্ধ হৈ থাকে, হৃদস্পন্দন নহয়। ৰোগীজনৰ মগজুৰ ক্ষতি নোহোৱাকৈ পুনৰুজ্জীৱিত কৰিবলৈ 4 পৰা 6 মিনিটৰ সময় থাকে। ক্লিনিকেল ডেথ পুনৰুজ্জীৱিত কৰিব পাৰি। বায়'লজিকেল ডেথ ঘটে যেতিয়া মগজুৰ কোষসমূহ মৰি যাবলৈ আৰম্ভ কৰে। বায়'লজিকেল ডেথক পুনৰ জীৱিত কৰিব নোৱাৰি। ইয়াৰ এটা ব্যতিক্ৰম হ'ল ঠাণ্ডা পানীত ডুব যোৱা। ঠাণ্ডা পানীত ডুব যোৱাৰ পিছত 1 ঘণ্টা বা তাতোতকৈ অধিক সময়ৰ পিছত পুনৰুজ্জীৱিত হোৱাৰ ঘটনাও দেখা গৈছে। ঠাণ্ডা পৰিৱেশত ভুক্তভোগীৰ শৰীৰৰ গৰম নোহোৱালৈকে কোনো
ব্যক্তিক মৃত বুলি গণ্য কৰা উচিত নহয়। নিশ্চিত মৃত্যুৰ লক্ষণসমূহৰ বিষয়ে আলোচনা কৰা যাওক। তিনিটা প্ৰধান লক্ষণ হ'ল লিভিডিটি, ৰিগৰ মাৰ্টিছ আৰু বিয়োজন। এইবোৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰা যাওক। শৰীৰৰ তলৰ অংশত তেজ জমা হোৱাটোৱেই হৈছে লিভিডিটি। বেঙুনীয়াৰ পৰা নীলা ৰং হিচাপে দেখুৱায়। মৃত্যুৰ কেইঘণ্টামানৰ পিছতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে শৰীৰৰ নিম্নতম অংশত তেজ থিতাপি লয়। ৰিগৰ মাৰ্টিছ মানে মৃত্যুৰ পিছত সাধাৰণতে 8 পৰা 10 ঘণ্টাৰ ভিতৰত হোৱা শৰীৰ আৰু অংগ প্ৰত্যংগ জঠৰ হোৱা। পচি যোৱা শৰীৰ এটাই সদায় দুৰ্গন্ধ উৎপন্ন কৰে। পচনৰ হাৰ কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, মূলতঃ পৰিৱেশৰ উষ্ণতা। মৃত্যুক নিশ্চিত কৰা আঘাতসমূহ যেনে মূৰ কটাই দিয়া, অংগ বিচ্ছিন্ন কৰা, জ্বলাই দিয়া, গুৰুতৰ চাপৰ আঘাত আদিও মৃত্যুৰ অন্য চিহ্ন। মাত্ৰ এজন চিকিৎসকেই এজন ব্যক্তিক চৰকাৰীভাৱে মৃত বুলি ঘোষণা কৰিব পাৰে। অটোমেটেড এক্সটাৰ্নেল ডিফিব্ৰিলেশ্যন বা AEDৰ বিষয়ে আলোচনা কৰা যাওক। AED হৈছে এটা লঘু পৰ্টেবল ডিভাইচ। ই বুকুৰ মাজেৰে হৃদযন্ত্ৰলৈ বিদ্যুৎ স্পৃষ্ট কৰে যেতিয়া ই কোনো অস্বাভাৱিক ছন্দ ধৰা পেলায় আৰু ছন্দটো স্বাভাৱিকলৈ ঘূৰাই আনে। হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ যোৱা লোকক AEDয়ে সহায় কৰে, যিটো হঠাতে নিয়মিতভাৱে হৃদস্পন্দন বন্ধ হৈ গ'লে হয়। যেতিয়া হৃদযন্ত্ৰৰ প্ৰাকৃতিক বৈদ্যুতিক ব্যৱস্থাই সঠিকভাৱে কাম নকৰে, তেতিয়া এনেকুৱা হয় কিছু মিনিটৰ ভিতৰত চিকিৎসা নকৰিলে হৃদযন্ত্ৰ বন্ধ হৈ সোনকালে মৃত্যুমুখত পৰে। সৰল অডিঅ' আৰু ভিজুৱেল আদেশৰ সৈতে AEDসমূহক এজন সাধাৰণ ব্যক্তিৰ বাবে সহজে ব্যৱহাৰ কৰিবলৈ ডিজাইন কৰা হৈছে। এজন প্ৰমাণিত চিকিৎসা প্ৰথম সঁহাৰিদাতাই AED ব্যৱহাৰ কৰিব পাৰে। AEDসমূহ এনেদৰে ডিজাইন কৰা হৈছে যাতে বিদ্যুৎ স্পৃষ্ট হয়, যিয়ে হৃদযন্ত্ৰক স্বাভাৱিকভাৱে স্পন্দন আৰম্ভ কৰিবলৈ উদ্দীপিত কৰিব। এই চক বন্ধ হোৱা বা ৰিষ্টৰ অৱস্থাত থকা হৃদয়ক পুনৰ আৰম্ভ নকৰে, কিন্তু ই হৃদয়ক স্বাভাৱিকভাৱে এক প্ৰভাৱশালী ৰিদম পুনৰ স্থাপন কৰাৰ বাবে সুযোগ দিয়ে। এই সম্পূৰ্ণ প্ৰক্ৰিয়াক ডিফিব্ৰিলেশ্যন বুলি কোৱা হয়। ডিভাইচটোৱে চিকিৎসা কৰা অৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা যাওক। হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ যোৱা যিকোনো ব্যক্তিৰ যিকোনো সময়তে কোনো সতৰ্কবাণী নোহোৱাকৈ হ'ব পাৰে, কিন্তু সাধাৰণতে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত এনে হয়। বেছিভাগ কাৰ্ডিয়েক এৰেষ্ট ঘৰতে হয়। গতিকে জৰুৰীকালীন চিকিৎসা সেৱা EMS ব্যৱস্থাটো কেনেকৈ সক্ৰিয় কৰিব লাগে, CPR কৰিব লাগে আৰু স্বয়ংক্ৰিয় বাহ্যিক ডিফিব্ৰিলেটৰ AED ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে জনাটোৱে আপোনাৰ জীৱন ৰক্ষা কৰাত সহায় কৰিব পাৰে। হৃদযন্ত্ৰৰ বৈদ্যুতিক ব্যৱস্থাই সংকেত প্ৰেৰণ কৰে যিয়ে হৃদযন্ত্ৰক তেজ পাম্প কৰিবলৈ কয়। এই সংকেতবোৰ হৃদযন্ত্ৰৰ ওপৰৰ কক্ষবোৰৰ মাজেৰে যাক অলিন্দ বুলি কোৱা হয় আৰু তলৰ কক্ষবোৰলৈ যায় যাক নিলয় বোলা হয়। যেতিয়া হৃদযন্ত্ৰ স্বাভাৱিক আৰু সুস্থ হয়, তেতিয়া এই বৈদ্যুতিক সংকেতবোৰৰ ফলত ভেন্ট্ৰিকলছবোৰ একেলগে চেপি ধৰে বা সংকুচিত হয়। এই সংকোচনবোৰে হৃদযন্ত্ৰৰ পৰা তেজ উলিয়াই দিবলৈ বাধ্য কৰে, তাৰ পিছত তেজ সমগ্ৰ শৰীৰত চলাচল কৰে। সংকোচনৰ মাজত যেতিয়া ভেন্ট্ৰিকলছ শিথিল হয়, তেতিয়া পুনৰ তেজ হৃদযন্ত্ৰলৈ বৈ যায়। ব্যক্তিৰ পালছ লওঁতে হৃদস্পন্দনৰ মাজত যিবোৰ বিৰতি লক্ষ্য কৰে সেইবোৰ হ'ল সংকোচনৰ মাজৰ বিৰতি। এতিয়া স্বেচ্ছাসেৱকৰ ভূমিকাৰ সম্পৰ্কে আলোচনা কৰা যাওক। ঘটনাস্থানত থকা বিপদসমূহ আঁতৰাই পীড়িতসকলৰ সুৰক্ষা নিশ্চিত কৰাত প্ৰত্যাৱৰ্তকৰ সহায় কৰা। উদ্ধাৰকৰ্তাসকলে আঘাতপ্ৰাপ্ত পীড়িতসকলক মেনুৱেলি বা ষ্ট্ৰেচাৰৰ সহায়ত লৈ যাবলৈ সহায় কৰে। প্ৰাথমিক চিকিৎসাত সহায় কৰা আৰু আহত ভুক্তভোগীক স্থিৰ কৰা। ৰোগীৰ অৱস্থা বিশেষ প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'লে চিকিৎসক বা ডাক্তৰৰ বাবে অপেক্ষা কৰা। চিকিৎসা কৰ্মীসকলক প্ৰাথমিক জীৱন সহায় ব্যৱস্থা বজাই ৰাখিবলৈ সহায় কৰা। নৈতিক সমৰ্থন প্ৰদান কৰা। এই মডেলৰ মূল শিক্ষণসমূহৰ সাৰাংশ দ্ৰুতভাৱে কওঁ। এই মডেলটোত আমি তলত উল্লেখিত বিষয়বোৰ শিকিছোঁ। BLS কি, শ্বাস-প্ৰশ্বাস প্ৰণালীৰ উপাদানবোৰ কি কি, বায়ুপথ খোলা আৰু কৃত্ৰিম বায়ু চলাচলৰ কৌশল কি কি, ফৰেন বডি এয়াৰৱে অবষ্ট্ৰাকশ্যন অৰ্থাৎ FBO কি, হৃদৰোগৰ বিপদ সংকেতসমূহ কি, কাৰ্ডিঅ'পালমনেৰী ৰিচাচিটেশ্যন অৰ্থাৎ CPR কি, প্ৰত্যেকটো বিষয়ৰ বিৱৰণ চাবলৈ ইয়াক বিস্তাৰিত কৰক।
BLSৰ অৰ্থ হৈছে বেছিক লাইফ ছাপোৰ্ট আৰু CPRৰ অৰ্থ হৈছে কাৰ্ডিঅ'পালমোনাৰী ৰিচাচিটেশ্যন, অৰ্থাৎ মগজুৰ কোষসমূহক বচাই থোৱা যাতে মগজুৰ কোষসমূহত স্থায়ী ক্ষতি নোহোৱা হয় আৰু পীড়িতক সুৰক্ষিত ৰাখিব পৰা যায়। BLS হৈছে চিকিৎসা সেৱাৰ এক পৰ্যায় যি জীৱন সংকটজনিত ৰোগ বা আঘাতপ্ৰাপ্ত পীড়িতসকলক চিকিৎসালয়ত পূৰ্ণ চিকিৎসা সেৱা লাভ কৰা পৰ্যন্ত দিয়া হয়। শ্বাস-প্ৰশ্বাস প্ৰণালীৰ 4টা উপাদানেৰে গঠিত। এটা বায়ুপথ ঊৰ্ধ্ব আৰু নিম্ন, এটা স্নায়ুপেশী তন্ত্ৰ, মগজুৰ শ্বাস-প্ৰশ্বাস কেন্দ্ৰ, শ্বাস-প্ৰশ্বাসজনিত পেশী আৰু দুয়োটাকে সংযোগ কৰা স্নায়ু, এলভিঅলি কেপিলেৰীৰে আগুৰি থকা ক্ষুদ্ৰ বায়ুৰ মোনা, ধমনী, কেপিলেৰী আৰু হীৰা। হেড টিল্ট চিন লিফ্ট এইটো বায়ুৰ পথ খোলাৰ বাবে বেছিকৈ ব্যৱহাৰ কৰা পদ্ধতি। যদি মূৰ, ডিঙি বা স্পাইনেল আঘাতৰ সন্দেহ হয়, এই পদ্ধতি ব্যৱহাৰ নকৰিব। জোথ্ৰাছ এই পদ্ধতিটো মূৰ, ডিঙি বা স্পাইনেল আঘাত সন্দেহ কৰা আনকনচিয়াছ ৰোগীসকলৰ বাবে একমাত্ৰ পৰামৰ্শযোগ্য পদ্ধতি। ৰোগীৰ বায়ুৰ পথ খোলাৰ পাছত আপুনি কৃত্ৰিম শ্বাস-প্ৰশ্বাস প্ৰদান কৰিব পাৰে। কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ বিভিন্ন পদ্ধতি আছে। তলত উল্লিখিত 3টা কৌশল শিকাৰ পৰামৰ্শ দিয়া হৈছে আৰু পছন্দৰ শৃংখলাৰে উল্লিখিত হৈছে: মাউথ টু মাস্ক, মাউথ টু বেৰিয়াৰ ডিভাইচ, মাউথ টু মাউথ। ফৰেন বডি এয়াৰৱে অবষ্ট্ৰাকশ্যনৰ অৰ্থ হ'ল কোনো বিদেশী বস্তুৰ বাবে যেনে খাদ্য, গুটি, খিলনা ইত্যাদি হাঁওফাওলৈ যোৱা শ্বাস-প্ৰশ্বাসৰ নলীবোৰ আংশিক বা সম্পূৰ্ণ বন্ধ হৈ পৰা। শ্বাস-প্ৰশ্বাসজনিত অসুবিধা আৰম্ভ হোৱাটো কাহৰ সৈতে হঠাতে হ'ব পাৰে। বায়ুপথ বন্ধ হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় অস্থিৰতা দেখা যায়। এবিঅ 2টা প্ৰকাৰৰ হয়: আংশিক অৰ্থাৎ পাৰ্চিয়েল আৰু সম্পূৰ্ণ অৰ্থাৎ কমপ্লিট। বিশেষ অৱস্থা আৰু ব্যৱহাৰৰ সৈতে ৰক্তনলী ৰোগৰ বিকাশৰ মাজত এক সম্পৰ্ক পোৱা গৈছে। এই সম্পৰ্কৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ বিপদ সংকেতৰ ধাৰণা বিকশিত কৰা হৈছিল। পৰিৱৰ্তন কৰিব নোৱাৰা বিপদ সংকেতসমূহ হ'ল পৰিয়ালৰ ইতিহাস, লিংগ, জাতিগত পটভূমি, বয়স। পৰিৱৰ্তন কৰিব পৰা বিপদসমূহ সংকেত হ'ল ধূমপান, উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টৰেল, শাৰীৰিক ক্ৰিয়াকলাপ, অৱদানকাৰী কাৰক, অবেচিটি, ডায়েবেটিছ, অত্যাধিক মানসিক চাপ। শ্বাস-বন্ধৰ সময়ত হৃদয়ে কিছু মিনিটৰ বাবে চলি থাকিব পাৰে আৰু অক্সিজেন পৰিবহণ কৰিব পাৰে। শীঘ্ৰে সতৰ্ক ব্যৱস্থা গ্ৰহণ নকৰিলে শ্বাস-প্ৰশ্বাস বন্ধ হ'লে হৃদযন্ত্ৰ বন্ধ হ'ব পাৰে। এবাৰ হৃদযন্ত্ৰ বন্ধ হ'লে ৰক্ত চলাচল বন্ধ হৈ যায় আৰু প্ৰয়োজনীয় অংগসমূহ অক্সিজেনহীন হয়। যেতিয়া শ্বাস বন্ধ আৰু হৃদয় বন্ধ একেলগে হয়, ৰোগী চিকিৎসাগতভাৱে মৃত বুলি গণ্য কৰা হয়। 4 পৰা 6 মিনিটৰ ভিতৰত মগজুৰ কোষত ক্ষতি আৰম্ভ হয় আৰু 8 পৰা 10 মিনিটৰ ভিতৰত সেই ক্ষতি স্থায়ী হয়। CPRত বুকুৰ সংকোচন আৰু কৃত্ৰিম বায়ু চলাচলৰ সংমিশ্ৰণ জড়িত হৈ থাকে, যিটো ব্যক্তিৰ হৃদযন্ত্ৰ আৰু হাঁওফাঁওক যান্ত্ৰিকভাৱে কাম কৰি ৰাখিবলৈ আৰু জৈৱিক মৃত্যু ৰোধ কৰিবলৈ ডিজাইন কৰা হৈছে। এতিয়া আপোনাৰ বিষয়বস্তুৰ বুজা পৰীক্ষা কৰাৰ সময় হৈছে। এইটো এটা মূল্যায়ন ব্যায়াম। প্ৰতিটো প্ৰশ্নৰ ওজন সমান। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আপোনাৰ অন্ততঃ 60% নম্বৰ লাভ কৰা আৱশ্যক। প্ৰশ্নসমূহ মনোযোগেৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছি লওক। অভিনন্দন।